সোণাৰী চাপৰিত একেদিনাই 6গৰাকী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষকক সম্বৰ্ধনা। লখিমপুৰ জিলাৰ বৰদলনি প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাৰী চাপৰি আৰু কেঁকুৰি কেন্দ্ৰৰ 6গৰাকী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষকক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। সোণাৰী চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ সভা কক্ষত সোণাৰী চাপৰি কেঁকুৰি কেন্দ্ৰৰ সভাপতি গুণত দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক পদ্ম দলে, মাহনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মুনীন্দ্ৰ চেতিয়া আৰু প্ৰহ্লাদ চেতিয়া, উদয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী দিব্যলতা গগৈ, সোণাৰী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক গিৰীশ কোঁৱৰ, পটীয়া চাপৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক শৰৎ খনিকৰক শৰাই, সঁফুৰা, ফুলাম গামোচা, ধৰ্মপুথি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আমি 6জন শিক্ষকক সম্বৰ্ধনা প্ৰায় আজি এবছৰ আগতেই আমি জনাব লাগিছিল, কিন্তু ক'ভিড সমস্যাৰ কাৰণে আমি সম্বৰ্ধনা জনাব নোৱাৰিলোঁ। আমি শেহতীয়াকৈ হ'লেও সোণাৰী চাপৰি কেঁকুৰি প্ৰাথমিক শিক্ষকসকলৰ সৌজন্যত আমি আজি এই 6জন শিক্ষকক আমি সম্বৰ্ধনা জনাবলৈ সমৰ্থক। গতিকেলৈ আজি আমি অতি আনুষ্ঠানিকভাৱে এই 6জন শিক্ষকক আমি ইয়াতে সম্বৰ্ধনা জনাবলৈ পাই আমি অতি সুখী হৈছোঁ।